কেনেকে পাব লাগে, কেনেকে কৰিব লাগে, মাজে সময়ে আমি বাতৰি কাকতত বিজ্ঞাপন দি থাকো। মোৰ নিজৰ মাটি বুলি প্ৰমাণটো হৈ যোৱাৰ পিছত লগে লগে আমি কৃষক সন্মান নিধিৰ পুঁজি পাই থাকিম। যোনে নিজৰ মাটিত খেতি কৰে তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক সন্মান নিধিৰ ব্যৱস্থা কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আজি এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি আকৌ এবাৰ মনত পেলাম যে আৱাস যোজনাৰ ঘৰৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে। তেখেতে কৃষক সন্মান নিধি, ক্ষুদ্ৰ চাহ খেতিয়কে হওক, ধান খেতিয়কে হওক, যোনে নিজৰ মাটিত খেতি কৰে তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক সন্মান নিধিৰ ব্যৱস্থা কৰিছে। অসমত আমাৰ ২৭ লাখ কৃষক আছে, কিন্তু আমাৰ মাজত সচেতনতাৰ অভাৱ হোৱা কাৰণে আমি এতিয়াও ২৭ লাখ কৃষকক এই সুবিধা আমি দিব পৰা নাই। সেইবাবে যাৰ নিজৰ মাটিত খেতি কৰে, যাৰ নিজৰ মাটি আছে, যি খেতিয়ে নকৰক কিয়, লাগিলে চাহ খেতিয়ে কৰক, লাগিলে ধান খেতিয়ে কৰক, আপোনালোকে যেন কৃষক সন্মান নিধিত আবেদন কৰে। কাৰণ এই বছৰ আমি মাত্ৰ এই কিস্তিত ৭ লাখ মানুহক দিব পাৰিম। আৰু আমাৰ কিন্তু মোদী ডাঙৰীয়াই মোক কৈছে যে তুমি ২৭ লাখ পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি সেই ধৰণে আবেদন নোপোৱা বাবে বা যি আবেদন পাওঁ খেতি নকৰা মানুহৰ পৰা পাওঁ কাৰণে আমি এই পুঁজি মুকলি কৰি দিব পৰা নাই। এই ক্ষেত্ৰত আমাৰ ৰাজনৈতিক কৰ্মীসকলক আৰু আমাৰ সমাজৰ আগশাৰীৰ লোকসকলক মই অনুৰোধ কৰিম যাতে আমাৰ দুখীয়া নিচলা প্ৰত্যেকজন মানুহে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পুঁজি পায়, তাৰ বাবে যেন সকলোৱে তেওঁলোকক সহযোগিতা কৰে। কেনেকে পাব লাগে, কেনেকে কৰিব লাগে, মাজে সময়ে আমি বাতৰি কাকতত বিজ্ঞাপন দি থাকো। ইয়াত একেবাৰে সহজ নিয়ম, মোৰ নিজৰ মাটি বুলি প্ৰমাণটো হৈ যোৱাৰ পিছত লগে লগে আমি কৃষক সন্মান নিধিৰ পুঁজি পাই থাকিম।